নমস্কাৰ পোষণ অভিযান দৰঙৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। পোষণ ট্ৰেকাৰ এপৰ যিটো নতুন আপডেট আহিছে তাৰ বিষয়ে আজি আলোচনা কৰিম আৰু পোষণ ট্ৰেকাৰ এপত কি নতুন ফিচাৰ্ছ সংযোজন হৈছে এই আপডেটৰ জৰিয়তে তাৰ বিষয়ে আমি আজি এই ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে চেম আৰু মেম চিভিয়াৰলি একিউট মালনাৰিজ চিলড্ৰেন আৰু মডাৰেট একিউট মালনাৰিজ চিলড্ৰেন এই নিউট্ৰিশ্যনেল ষ্টেটাছসমূহ চিলড্ৰেনৰ কিদৰে আমি পোষণ ট্ৰেকাৰত ট্ৰেক কৰিব পাৰিম তাৰ বিষয়ে আজি আলোচনা কৰিম। প্ৰথমতে আমাৰ অংগনবাড়ী কৰ্মীসকলে নিজৰ মোবাইলত থকা প্লে ষ্টৰত যাব। প্লে ষ্টৰত চাৰ্চ কৰিব আপোনালোকে পোষণ ট্ৰেকাৰ। চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখা পাব আপডেট বুলি অপশ্যন এটা আহিছে। দেখা পাইছে আপোনালোকে আপডেট বুলি অপশ্যন এটা আহিছে আৰু এই আপডেটত আপোনালোকে ক্লিক কৰিব। আপডেট হোৱাৰ পিছত আপোনালোকক অ'পেন বুলি ইয়াতে দেখাব। তাৰমানে এপটো আপডেট হৈ গৈছে। ইয়াৰ পিছত আপোনালোকে এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে দেখা পাব ভাৰ্জন 6.2 দেখা পাইছে তলত ভাৰ্জন 6.2 তাৰমানে আপোনালোকৰ এপটো আজিৰ ডেটত 12 জুলাই ডেটত এপটো আপডেটেড হৈছে আৰু আপডেটেড পোষণ ট্ৰেকাৰ এপত কি ফিচাৰ্ছ আহিছে সেই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। অ'কে, এতিয়া মই অংগনবাড়ী ৱৰ্কাৰ এজনীৰ লগইন আইডি ইউজ কৰি কিনে পোষণ ট্ৰেকাৰৰ আপডেটেড ভাৰ্জনত কি সংযোজিত হৈছে দেখাব বিচাৰিছোঁ। আপোনালোকে দেখা পাইছে প্ৰতিটো মডিউলৰ ওপৰত ৰাইট কৰ্নাৰত কিছুমান সংখ্যা লিখা আছে। প্ৰেগনেণ্ট ওমেন 24, লেক্টেটিং মাদাৰ 17, চিলড্ৰেন 0 to 6 months 17, চিলড্ৰেন 3 to 6 years 96, এইদৰে সংখ্যা কিছুমান লিখা আছে। এই সংখ্যাটো এইটোৱে বুজাইছে আপোনাৰ টোটেল নাম্বাৰ অফ বেনিফিচিয়াৰী কিমান আপুনি পোষণ ট্ৰেকাৰত ৰেজিষ্টাৰ কৰিছে। আগতে আপোনালোকৰ কি হৈছিলে মডিউলত স্ক্ৰল কৰিব লগা হৈছিলে, হিচাপ কৰিব লগা হৈছিলে কিমান সংখ্যক আছে। এতিয়া আপোনালোকৰ ওপৰত থকা সংখ্যাটোৰে গম পাব যে টোটেল কিমান ৰেজিষ্টাৰ হৈছে। আপোনালোকক ছুপাৰভাইজাৰসকলে যদি সোধে যে প্ৰেগনেণ্ট ওমেন কেইটা আছে, ওপৰৰ সংখ্যাটো আপোনালোকে ক'লেই হৈ যাব। ইয়াৰ পিছত প্ৰেগনেণ্ট ওমেনত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মই দেখা পাইছোঁ যে লেফ্ট ছাইডত এটা কাৰ্চিন আহিছে। এইদৰে আপোনালোকে দেখা পাইছে। এই কাৰ্চিনৰ কি অৰ্থ আহক চাওঁ। কাৰ্চিনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত দেখা পাইছোঁ কল নাও অপশ্যন। কল নাও আপুনি যদি বেনিফিচিয়াৰীজনীক কল কৰিব বিচাৰে ইয়াৰ পৰাই আপুনি ফোন কৰিব পাৰিব। যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰোঁতে দিছিলে সেই নাম্বাৰত ফোন কৰিব পাৰিব। তাৰপিছত লিখা আছে আপডেটেড এট 22/5/2021। তাৰমানে অংগনবাড়ী কৰ্মীজনীয়ে এইগৰাকী বেনিফিচিয়াৰীক কোনটো ডেটত আপডেট কৰিছিলে বা ৰেজিষ্টাৰ কৰিছিলে সেই ডেটটো ইয়াতে দেখুৱাইছে। আৰু এটা বস্তু দেখা পাইছে আপোনালোকে ন' মোৰ। তাৰমানে ইয়াৰ বিষয়ে বিশদভাৱে আৰু কিবা জানিব বিচাৰে নেকি? যদি ইয়াতে ক্লিক কৰে দেখা পাব কিছুমান ৰিচোৰ্চ মেটেৰিয়েল ইয়াতে এভেইলেবল আছে। মানে প্ৰিভেণ্টিং এনিমিয়া ইন ওমেন, প্ৰেগনেণ্ট ওমেনগৰাকীৰ IFA টেবলেটৰ ইম্পৰ্টেঞ্চ বা গ্ৰীণ লিফি ভেজিটেবলছ, মিল্ক, কাৰ্ড, প্ৰ'টিন আদিবোৰ খাদ্যত কিমান উপযোগী, কিয় দৰকাৰী, এই বস্তুবোৰ ইয়াতে লিখা আছে। ঠিক আছে, এইদৰে আপোনালোকে ন' মৰত গৈ কিনে ডিটেইলছখিনি চাব পাৰিব। পোষণ ট্ৰেকাৰৰ আপডেটেড ভাৰ্জনত তলত যিটো মোৰ অপশ্যন আছে ইয়াতে যদি ক্লিক কৰে আপোনালোকে ইয়াতে দেখা পাব ৰিচোৰ্চেছ। ঠিক আছে, ৰিচোৰ্চেছ ইয়াতে যদি আপুনি ক্লিক কৰে যিসকলে আপডেট কৰিছে তেওঁলোকে এই অপশ্যনটো পাব। সকলোৱে আপডেট কৰি ল'ব। সেইবাবে ৰিচোৰ্চত যদি ক্লিক কৰে আপোনালোকে 5টা আপোনালোকে ষ্টেপ পাব। ঠিক আছে, ইয়াৰ ৰিচোৰ্চেছ মানে ষ্টাডি আপুনি কৰিব পাৰিব। ইয়াতে কেইটামান ডকুমেণ্টছ এভেইলেবল আছে, টেবুল কিছুমান আছে, ৰেফাৰেঞ্চ আছে কিছুমান। ফাৰ্ষ্টত আছে পোষণ ট্ৰেকাৰ প্ৰচেছ ফ্ল'। পোষণ ট্ৰেকাৰটো কিদৰে ইউজ কৰিব লাগে তাৰ বিষয়ে বিশেষভাৱে এই চাৰ্টটোত লিখা আছে। এটা ডকুমেণ্ট ফাইল আছে, আপোনালোকে ইয়াতে পঢ়ি কিনে চাব পাৰিব কিদৰে পোষণ ট্ৰেকাৰ ইউজ কৰিব লাগে। ঠিক আছে, নেক্সট আছে আইডেণ্টিফিকেশ্যন অফ ষ্টাণ্টিং। দেখা পাইছে ষ্টাণ্টিং বা ষ্টাণ্টেড চিলড্ৰেন কিদৰে চিনাক্তকৰণ কৰিব লাগে তাৰ বিষয়ে এই অপশ্যনটোত লিখা আছে। ক্লিক কৰাৰ পিছত দেখিলোঁ যে এটা টেবুল দিয়া আছে। তলত এটা টেবুল দিয়া আছে। ষ্টাণ্টিং মানে কি? বয়স অনুপাতে উচ্চতা যদি কম হয় তেনে শিশুক আমি ষ্টাণ্টেড চিলড্ৰেন বুলি কওঁ। ধৰি লওক মই এক্সাম্পল এটা লৈছোঁ, 9 মাহৰ শিশু এটাৰ উচ্চতা হ'ব লাগে 67.5। যদি ইয়াতকৈ তলত হয় তেতিয়া আমি সেই শিশুটোক ষ্টাণ্টেড বুলি কওঁ। ল'ৰাৰ ক্ষেত্ৰত 67.5, ছোৱালীৰ ক্ষেত্ৰত 65.3।
সেইদৰে আপোনালোকে মান্থ ৱাইজ আপোনালোকে চাব পাৰিব উচ্চতাখিনি ঠিক আছে তাৰপিছত আছে আইডেণ্টিফিকেশ্যন অফ আণ্ডাৰৱেট আণ্ডাৰৱেট মানে কি বয়স অনুপাতে ওজন যদি কম হয় তেনে শিশুক আমি আণ্ডাৰৱেট বা কম ওজনৰ শিশু বুলি কওঁ ধৰি লওক 3 মাহৰ শিশু এটাৰ ওজন 5 কেজি যদি তলত হয় মানে ইফ বিলো দেন দিছ তেতিয়া আমি আণ্ডাৰৱেট বুলি ক'ম ল'ৰাৰ ক্ষেত্ৰত 5 কেজি ছোৱালীৰ ক্ষেত্ৰত 4.5 এইদৰে আপোনালোকে এই চাৰ্টটো চাই ষ্টাণ্টিং বা আণ্ডাৰৱেট এইদৰে আপোনালোকে চিনাক্তকৰণ কৰিব পাৰিব নেক্সট আছে ভেকচিনেশ্যন চাৰ্ট দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিব চাওক প্ৰেগনেণ্ট ওমেনে কি ভেকচিন ল'ব লাগে কেতিয়া ল'ব লাগে গোটেইখিনি ডিটেইলছ দিয়া আছে ইয়াতে ফৰ ইনফেণ্টছ জন্মৰ সময়ত কি ভেকচিন ল'ব লাগে 1 পৰা 2 মাহত কি ভেকচিন ল'ব লাগে গোটেইখিনি আপোনাৰ মান্থ ৱাইজ কি ভেকচিন ল'ব লাগে তাৰ ডিটেইলছ ইয়াতে দিয়া আছে ঠিক আছে আপোনালোকে এই চাৰ্ট ইউজ কৰি কিনে আপোনালোকৰ ষ্টাডি যিটো মেটেৰিয়েল ইয়াৰ পৰা এভেইলেবল কৰিব পাৰিব আন এটা অপশ্যন আছে CTA ফৰ বেনিফিচিয়াৰিজ ইয়াতে প্ৰেগনেণ্ট ওমেন লেক্টেটিং মাদাৰ্ছ 0 to 6 month চাইল্ড যিমানখিনি বেনিফিচিয়াৰি আছে গোটেইখিনিৰ বাবে কিছুমান ৰিচোৰ্চ এভেইলেবল কৰা আছে মানে কি কৰিব লাগে প্ৰেগনেণ্ট ওমেনে কি খাব লাগে গোটেইখিনি ডিটেইলছ ইয়াতে দিয়া আছে আপোনালোকে ইয়াতে পঢ়িব পাৰিব আৰু সাজেষ্ট কৰিব পাৰিব বেনিফিচিয়াৰিখিনি এতিয়া আমি আলোচনা কৰিম আজিৰ ভিডিঅ'ৰ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্টটো SAM MEM আইডেণ্টিফিকেশ্যন বা গ্ৰোথ মনিটৰিং পোষণ ট্ৰেকাৰত কিদৰে কৰা হয় আৰু তাৰ নিউট্ৰিশ্যনেল ষ্টেটাছটো কিদৰে চোৱা হয় ঠিক আছে ধৰি লওক মোৰ হাতত এটা যোৱা মাহৰ গ্ৰোথ মনিটৰিঙৰ ডাটা আছে এইটো অংগনবাদী চেণ্টাৰৰ শিশুটোৰ বয়স হ'ল 56 মান্থ মানে 3 to 6 ইয়াৰ্ছৰ কেটেগৰীত মই এতিয়া ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত মই শিশুটো বিচাৰি উলিয়াম যিটো শিশুৰ ওজন আৰু উচ্চতা মই এণ্ট্ৰি কৰিম ওকে ইয়াতে আপোনালোকে সেই শিশুটো দেখা পাইছে ইয়াসমিন বুলি নামৰ এটা শিশু আছে ঠিক আছে ইয়াৰ বয়স হ'ল 56 মান্থ এই শিশুগৰাকীৰ যোৱা মাহৰ জুন মাহৰ গ্ৰোথ মনিটৰিং ডিটেইলছটো মই ইয়াতে এণ্ট্ৰি কৰিম আপোনালোকে ৰাইট সাইডত যিটো তিনটা ডট আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত গ্ৰোথ মনিটৰিং বুলি অপশ্যন আছে ইয়াতে তলত গ্ৰোথ মনিটৰিং ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপৰত চাইছে এটা ক্যালেন্ডাৰ আহিছে ওপৰত ডেট মানডে 12 জুলাই 2021 এতিয়া যদি মই আজিৰ তাৰিখৰ উচ্চতা আৰু ওজন ভৰাব লাগে তেতিয়াহে ইয়াতে ভৰাম এতিয়া মোৰ ইয়াতে যোৱা মাহৰ জুন মাহৰ 20 তাৰিখৰ ডাটা আছে ওজন আৰু উচ্চতা লোৱা ইয়াতে আপোনালোকে দেখা পাইছে মই চেঞ্জ কৰি লৈছো সানডে 20 জুন 2021 ওপৰৰ ক্যালেন্ডাৰত গৈ যোৱা মাহৰ ডেটটো মই সিলেক্ট কৰি লৈছিলো যিটো ডেটত ওজন আৰু উচ্চতা লোৱা হৈছিল 20 তাৰিখত শিশুটোৰ উচ্চতা সেন্টিমিটাৰত লোৱা হৈছিল উচ্চতা আছিল 90.2 সেন্টিমিটাৰ ঠিক আছে ওজন আছিল 8.9 কেজি এইদৰে মই উচ্চতা আৰু ওজনটো এন্ট্ৰি কৰিছো আৰু ইয়াতে সেন্টিমিটাৰটো মই সিলেক্ট কৰি লৈছো ঠিক আছে কৰাৰ পিছত মই ইয়াতে তলত যেটো সাবমিট বাটন আছে ইয়াতে মই ক্লিক কৰিম ৰেকৰ্ড ক্ৰিয়েটেড সাকসেসফুলি বুলি আহিছে তাৰ মানে 20 জুনৰ যেটো ডাটা আছিল উচ্চতা আৰু ওজনৰ এন্ট্ৰি হৈ গল ইয়াসমিন নামৰ শিশুগৰাকীৰ নাম ঠিক আছে এতিয়া আপোনালোকে আপডেট কৰাৰ পিছত দেখা পাব ইয়াতে ৰেড কালাৰৰ এটা সিন আহিছে দেখা পাইছে আপোনালোকে এটো ৰেড কালাৰ হৈ গৈছে চাওক ওপৰত যিকেটা শিশুৰ নাম আছে ইয়াতে কিন্তু ৰেড কালাৰ আহা নাই ঠিক আছে এতিয়া আমি চেক কৰিম যে আমি যেটো উচ্চতা আৰু ওজন এন্টাৰ কৰিলো ইয়াৰ পিছত নিউট্ৰিশনাল ষ্টেটাসটো কি শিশুগৰাকী নৰমাল নে SAM-MEM-ত পৰিছে কিহত পৰিছে আমি চেক কৰিব বিচাৰো ঠিক আছে ইয়াতে কিন্তু ৰেড সাৰ্কেল এটা আহিছে এতিয়া মই ষ্টেটাসটো কি তাৰ বিষয়ে জানিবৰ কাৰণে
লেফ্ট ছাইডত যিটো কাৰ্ড চিন আছে এই কাৰ্ড চিনবোৰ তাতে মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাওক ইয়াতে আহিছে হেল্থ ষ্টেটাছ বুলি। হেল্থ ষ্টেটাছ চিভিয়াৰ একিউট মালনাৰিছ, তাৰমানে হ'ল ছেম। তাৰমানে এই শিশুগৰাকী ছেমত ভুগি আছে। উচ্চতা আৰু ওজন মই আপডেট কৰাৰ পিছত দেখা পালোঁ এই শিশুটো ছেমত ভুগি আছে। এইদৰে আমাৰ লিষ্টৰ পৰা গ্ৰ'থ মনিটৰিঙৰ ডাটাবেছ এণ্ট্ৰি কৰাৰ ফলত কোনটো শিশু ছেম হয়, কোনটো শিশু মেম হয়, আমি হেল্থ ষ্টেটাছ চেক কৰি কিনে আমি জানিব পাৰোঁ। বুজি পাইছে? বহুত ধুনীয়া অপশ্যন এটা দিছে, যাৰ ফলত আমি ছেম মেম অট'মেটিক কেলকুলেট কৰিব পাৰিম থ্ৰু পোষণ ট্ৰেকাৰ এপ। ঠিক আছে? আৰু এই ছেম শিশুগৰাকীৰ বিষয়ে জানিবৰ কাৰণে ন' মোৰ যিটো অপশ্যন আছে, ন' মোৰ ইয়াতে আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক 3 to 6 ইয়াৰ্ছৰ শিশু হয় এগৰাকী। ইয়াৰ বিষয়ে কি লিখিছে? ইফ দ্য চাইল্ড ইজ আইডেণ্টিফাইড এজ ছেম অৰ মেম অফ দ্য গ্ৰ'থ চাৰ্ট, এডভাইজ দ্য পেৰেণ্টছ অন দ্য ফলোয়িং। শিশুগৰাকীৰ মাতৃ বা পিতৃক কি আপোনালোকে এডভাইচ দিব তাৰ বিষয়ে লিখা আছে। নাম্বাৰ 1, ইনফৰ্ম দেম এট দেয়াৰ চাইল্ডছ গ্ৰ'থ ইজ শ্ল' ফৰ হাৰ অৰ হিজ এজ। শিশুগৰাকী যে গ্ৰ'থটো কমি আছে সেই বিষয়ে আমি অৱগত কৰিব লাগিব। এডভাইজ দ্য পেৰেণ্টছ টু পে গ্ৰেটাৰ এটেনশ্যন অন কাৰেক্ট ফিডিং প্ৰেক্টিচেছ এণ্ড মেইনটেইনিং হাইজেনিক। খাদ্য অভ্যাস আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে পিতৃ মাতৃক অৱগত কৰিব লাগিব। এডভাইজ দ্য পেৰেণ্টছ টু এনচিয়'ৰ মান্থলি ৱেইং অফ দেয়াৰ চাইল্ড টু কিপ ট্ৰেক অফ দেয়াৰ গ্ৰ'থ। আমি পেৰেণ্টছক ক'ব লাগিব, মানে অংগনবাদী ৱৰ্কাৰসকলে পেৰেণ্টছক বুজাব লাগিব যে আপোনাৰ শিশুটোৰ যিহেতু ছেম বা মেমত ভুগি আছে, সেইবাবে প্ৰতি মাহে ৱেইট আৰু হাইট এই বস্তুটো ট্ৰেক কৰি থাকিব লাগিব আমি। ইফ দ্য চাইল্ড ইজ ছিক অৰ উইক, ৰেফাৰ দ্য চাইল্ড টু দ্য নিয়াৰেষ্ট হস্পিটেল। ঠিক আছে? এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁ। যদি ছেম শিশু এগৰাকী মেডিকেল কমপ্লিকেশ্যনত ভোগে তেতিয়া আমি NRC লৈ ৰেফাৰ কৰিব লাগে। আৰু যদি কমিউনিটিতে মেনেজমেণ্ট কৰিব লাগে, CMMৰ আণ্ডাৰত আমি ট্ৰিটমেণ্ট চলাই থাকিব লাগে। এইদৰে আপোনালোকে প্ৰতিগৰাকী শিশুৰ প্ৰতি মাহৰ ওজন আৰু উচ্চতা গ্ৰ'থ মনিটৰিঙত গৈ এণ্ট্ৰি কৰাৰ ফলত শিশুটোৰ নিউট্ৰিশ্যনেল ষ্টেটাছ আপোনালোকে গম পাব। শিশুটো নৰ্মেল হয় নে ছেম হয় নে মেম হয় নে ষ্টাণ্টেড হয় নে আণ্ডাৰৱেট হয়, গোটেইখিনি আপোনালোকে ষ্টেটাছটো গম পাই যাব। ঠিক আছে? এইখিনি আজিৰ ভিডিঅ'ত ক'বলগীয়া আছিলে, আৰু যদি নতুনকৈ কিবা আহে আপোনালোকক জনাম মই। ঠিক আছে? এইখিনিয়ে কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।